পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰ ভালেই। বেকগ্ৰাউণ্ডত আৱাজ এটা আহি আছে, তো মাইণ্ড নকৰিব এইটো, কাৰণ কেলৈ ওচৰতে বেংক আছে আৰু গাড়ীৰ আৱাজো আহি আছে আৰু কিবা কাম চলি আছে চাগে, সেইকাৰণে আৱাজ আহি আছে। তো মোৰ ইমান এটা ভাল নহয়। কালি মই সৰু পথাৰলৈ আহিলোঁ, ৰাতি আহিব লগা হ'ল, কাম আছে আজি ইয়াত। তো আহি মই লগৰ এজনীৰ ৰুমত থাকিলোঁ। তো লগৰজনী আমি 4জনী লগ হ'লোঁ। 4জনী লগ হৈ আমাৰ ৰাতি উৎপাতত ৰাতি 2টা বজাত মই বিচনাৰ পৰা পৰি মোৰ আঙুলিটো, এখন হাতৰ কেৰা আঙুলিটো পূৰা ফুলি অৱস্থা নাই। ইমানেই আমাৰ উৎপাত, মানে 4জনী ৰাতি 2টা বজাত। তো মোৰ এই কেৰা আঙুলিটো, এতিয়া মই মোবাইলটো ধৰি আছোঁ, বহুত কষ্টত ধৰি আছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব ভিডিঅ'টো। তো এতিয়া মই লগৰজনীৰ ৰুমতে আছোঁ। এতিয়া মই যাম মোৰ কাম কেইটামান আছে কৰিবৰ কাৰণে। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, তো মই ক'ত আছোঁ, কি নাই, কি কথা, কিবা দুটা। তো আপোনালোকে চাই থাকিব। সম্পূৰ্ণ বিষ পূৰা ফুলি আছে আৰু এনেকৈ বেকা কৰিব পৰা নাই, চিধা কৰিব পৰা নাই। অকণমান ঘাও লাগিলে বাৰু, বড়ো প্লাছ লগাই দিলোঁ, তেজ ওলাইছিলে, এতিয়া তেজটো বন্ধ হ'ল বাৰু, কিন্তু এনেকৈ কৰিব পৰা নাই। বহুত বিষ, এনেকৈ মোবাইলটো ধৰোঁতে মানে বহুত বিষ হৈ আছে। উৎপাতত, আমাৰ ৰাতিৰ উৎপাতত এয়াই হৈছে। আৰু মই পৰিছোঁ, মানে ৰাতি শুব ল'লোঁ ন, ৰাতি 2টামান বজাত, কাৰণ মই 12:30মান বজাত আহি পালোঁহি। তো 2টামান চৰাই সোমাইছে। তো 2টামান বজাত আহি মানে 2টামান বজালৈকে আমাৰ ভাত পানী খাই মেলি আজৰি শুবলৈ, লাইট চাইট অফ আছিলে ন। মই পৰিছোঁ আৰু মোৰ লগৰকেইজনী হাঁহিছে, মোক উঠাব লাগে, সিহঁতি হাঁহিছে পূৰা, একদম হাঁহি ৰাতি মানে অৱস্থা বেয়া। মানে মোৰ আঙুলিও বিষ আৰু হাতখনত অকণমান মানে দুখ পাইছোঁ, আৰু হাতখনো অলপ অলপ বিষ হৈ আছে। তো এতিয়া ফাৰ্মাচীলৈ গ'লেহে গম পাম কি দিব কি নাই। তাৰপিছত যদি আৰু ফাৰ্মাচীৰ দৰৱে যদি ভাল নকৰে, তেতিয়া ডক্তৰক দেখাব লাগিব আৰু চাগে, এক্সাৰচাইজ কৰিব লাগিব, কিবা হৈছে কিবা নাই। এতিয়া গা চা ধুই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আকৌ ওলাই মেলি মই ৰেডি, এতিয়া যাওঁ, মোৰ লেট হৈ আছে যিহেতু। তলাটো মাৰি লওঁ। দিছে মই যাম স্কুটি লৈ। স্কুটি লৈ যাম যিহেতু, তো মোৰ লগত কোনো নাযায়। তো মই মোবাইল ধৰি এতিয়া স্কুটি চলাবও নোৱাৰোঁ। চ' একেবাৰে গৈ তাত দেখামগৈ আপোনালোকক। পালোহি, মই পঞ্চায়ত অফিচত কাম আছিলে, সেইখিনি মোৰ কমপ্লিট হৈ গ'ল, কৰি দিলোঁ গোটেইখিনি কাম। তো এতিয়া তাই পাৰ্লাৰতে মাতিছে, তো তালৈ যাম। তো ব'লক আপোনালোককো দেখাম তাইৰ পাৰ্লাৰখন আছে। তো ব'লক। পদুমণি পূজা মণ্ডপ বনাই আছে, পূজা পালেহি নহয়। ৰিয়েকশ্যন দেখ, ৰিয়েকশ্যন দেখ উঠোৱাৰ। এইজনী আছে আমাৰ সাগৰিকা, মৰমতে আমি বেবী বুলি মাতোঁ। চাওঁ মুখখন দেখাই দিয়া অকণমান, বেবী। ভিডিঅ' হৈ আছে নাই? নাই হোৱা, এনেই গৈছে। তাৰপিছত এইজনী হৈছে এইজনী হৈছে আমাৰ প্ৰিয়া বৰা, আমি মৰমতে চুমু বুলি মাতোঁ। এইজনী হৈছে পম্পী, আমি মৰমতে পম্পী বুলি মাতোঁ। বেবী মুখখন দেখাই দিয়া। হৈ আছে, প্লিজ দেখাই দিয়া না। মই ধুনীয়াৰ লগতে তাৰপিছত কবি আকৌ। বেবী মুখখন দেখাই দিয়া, অকণ হাঁহি দিয়া, প্লিজ হাঁহি দিয়া না। মোৰ ছাবস্ক্ৰাইবাৰখিনিয়ে অকল বেবীৰ হাঁহিটোৰ কাৰণে ৰৈ আছে, প্লিজ।
ফেচত ব্লিচ লগাইছে, এইফালে ফেচ কি কৰিব ৱেক্সিং কৰিব। বেবী তোমাৰ চেহেৰাটো দেখুওৱা অকণমান। পাউডাৰ লগাই আছে বেবীয়ে ৱেক্স। ষ্টাৰ্ট কৰিছে। আৰু এইফালে আমাৰ বাইদেউ ৰিলছ বনাইছে। এতিয়া আজি যাব ওলাইছোঁ আমি গোটেই সোপা মেলালে। তো চব ওলাই লৈছে। এইফালে আমাৰ কিউটি পাই, এইফালে আমাৰ পম্পি আৰু এইফালে আমাৰ লাইটমেন। তো আমি যাব ওলাইছোঁ। চ' আপোনালোকক একদম মেলাত গৈয়ে দেখাম। ব'লক এতিয়া যাওঁ। আমি গৈ আছোঁ এতিয়া। দেখাবা দেই এখন মই নোলাওঁ কিয়নো এজনী পম্পি লাজ কৰিছে দেখিছেনে? নিগ্ৰু মাফি লাগিছে। কি লাগিছে? পাই গ'লো মেলা। আপোনালোকক দেখাই আছোঁ ৰ'ব। পম্পি বাবু না মোৰ ঘূৰাইছে নেকি? একো নাই পম্পা, চিন্তা চকৰি শুকাই গৈছে, থল থলকে মৰি গৈছে। কি অৱস্থা
হ'ল কি বুজিবলৈ আহিছে লাজ লগা নাই অৱস্থা দেখি মোৰ দুখ লগা নাই তোমাৰ মাথা পাইছে দুখ লগা নাই মোক দেখি তোমালোকৰ এই অৱস্থা এই ঠাণ্ডা বতৰ থৰকে জুলাই আজি মুটি যাবলৈহে বাকী থাকিলে মই ক'লো নহয় কম আজি মই মেলাটোতে 50 টকাত আজি মোৰ জীৱ জীৱন দান দিবলগীয়া হ'ল মোৰ আজি সৰু কথা মেলাটো মন বাজিব পৰা নাই এদি কক দেচোন ৰাইক নহয় জানো এইবোৰ ৰাইক কোনোবা দিন খাই পাইছে জানো সৌ পথাৰ হেন জেগাতহে পাব গুৱাহাটী চিটিত পায় জানো গুৱাহাটী চিটিত নেপায় এখন সৌ পথাৰ চিটি একোৱে বুজি পাব এইটো গুৱাহাটী এপিচ মাল আহিছে কি বুজি পাব সৌ পথাৰত উঠিবি মেলাত पागल औरत तुझे अक्ल है तू क्या बोल रही है चुप चुप हो जा सातवीं फेल সময় হ'ল আমাৰ বাইদেউৰ যিহে গতি হ'ল চকৰিত উঠি আৰু এইটো তো আহি এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ তো তাইও অকণমান ভাল পাইছে বাৰু তো আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব বুলি তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব পুনৰ লগ পাম নতুন এটা ব্লগত বাই গুড নাইট